লোকসাহিত্যত ডাকৰ বচনৰ স্থান কি? অসমীয়া লোকসাহিত্যত ডাকৰ বচনৰ প্ৰভাৱ অতি গভীৰ। ডাকৰ বচনৰ মাজেৰে জাতীয় জীৱনৰ ভাৱধাৰা অতি সাৰ্থক ৰূপত প্ৰকাশিত হৈছে। জাতীয় জীৱনৰ সুখ দুখৰ ধাৰণা ডাকৰ বচনৰ মাজেৰে প্ৰকাশ পাইছে। অসমীয়া ঘাইকৈ কৃষিজীৱী জাতি, কৃষিজীৱী গাঁৱলীয়া সমাজখনৰ উঠোতে বহুতে খাওঁতে শুওঁতে প্ৰচলন হৈছে অনেকবোৰ প্ৰবাদ প্ৰচলন। কথাই ফকৰা যোজনা গাঁঠি দিয়াত পটু আছিল বুঢ়া মেথাসকলে। এক অদ্ভুত বাকচতুৰতাৰে অসমীয়া পূৰ্বপুৰুষৰ সম্পদ অসমীয়া ভাষাটো চহকী। মানুহৰ মুখে মুখে চলি অহা মৌখিক কথা বতৰা আৰম্ভ হৈছিল ভাষা গঢ় পিত দিয়া কামটো। এই মৌখিক ভাষাটোৱে লোকসাহিত্যৰ বাহক ডাকৰ বচন। ডাকৰ বচন মানে জ্ঞানী লোকৰ বচন। উপজিয়ে কথা কোৱা কাল্পনিক পুৰুষ এজনৰ নামৰ গৰিণা লৈ অনাখৰি অথচ বুদ্ধিমান আৰু বাকপটু লোকৰ মুখে মুখে প্ৰচলন হ'ল ডাকৰ বচনসমূহ। সেয়েহে অসমীয়া লোকসাহিত্যত ডাকৰ বচনসমূহৰ মূল্য নুই কৰিব নোৱাৰি। অসমীয়া জাতীয় জীৱনৰ সৈতে ডাকৰ বচনৰ এক ওতঃপ্ৰোত সম্বন্ধ আছে। ডাকৰ বচনৰ মাজেদি অসমীয়া সমাজৰ ভালেমান সামাজিক লোকাচাৰ প্ৰকাশ পাইছে। অসমীয়া মানুহৰ খাদ্য, ৰন্ধন প্ৰণালী, খাদ্যৰ জুতি ইত্যাদি বিভিন্ন এই সমূহ প্ৰবচনসমূহ সন্নিৱিষ্ট হৈছে। স্বাস্থ্যসন্মত জীৱন যাপন, খেতি-বাতি, দিহা পৰামৰ্শ প্ৰবচনসমূহ সন্নিৱিষ্ট হৈছে। জাতীয় ঐক্য, সম্প্ৰীতি আৰু সম্ভাদ বৃদ্ধিত এই সমূহ প্ৰবচনৰ গুৰুত্ব যথেষ্ট। ডাকৰ বচনসমূহ অসমৰ জাতীয় জীৱনক যিমান গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে, তাৰ তুলনাত লোকসাহিত্য অন্যান্য শাখাবোৰৰ প্ৰভাৱ সিমান সুদূৰ প্ৰসাৰী নহয়। ফকৰা যোজনা, প্ৰত্যন্ত সাঁথৰ সাধুকথা আদিও জনজীৱনত প্ৰভাৱ বিস্তাৰ কৰিছে যদিও সেয়া ডাকৰ বচনৰ দৰে গভীৰ নহয়। গতিকে দেখা যায় যে অসমৰ জাতীয় জীৱনৰ সামগ্ৰিক দিশত ডাকৰ বচনৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। অসমৰ গ্ৰাম্য জীৱনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰা আবাল বৃদ্ধা বনিতাৰ বুকুৰ আপোন এই প্ৰবচনসমূহ অসমীয়া লোকসকলৰ অন্যতম প্ৰধান সম্পদ।